হেল্ল' ফ্ৰেণ্ডছ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই প্ৰশিক্ষণ দিবলৈ গৈ আছোঁ লাহোৱালৰ জ্যোতিকা ঘৰতে প্ৰশিক্ষণটো দিয়া হ'ব। জ্যোতিকা আৰু মই লগ লাগি কিনো প্ৰশিক্ষণ দিওঁ তাকে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰি তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। এয়া হৈছে প্ৰশিক্ষণ ল'বলৈ অহা বাইদেউহঁত। এয়া মনিকা। এতিয়া ফৰ্ম ফিল-আপ কৰি থকা হৈছে। এই বাইদেউহঁত আহিছে বৰপেটাৰ পৰা। এয়া বৰপেটা বাইদেউহঁতক শিকোৱা হৈছে অসমীয়া গহনা। ইয়াত প্ৰশিক্ষণ দিয়া হৈছে অৰ্গেনিক চপৰ। ইয়াত ডিটাৰজেন্টও দি থকা হৈছে। ইয়াত স্কিন পেইণ্টিঙৰ প্ৰশিক্ষণ দি থকা হৈছে। এয়া বাইদেউহঁতে গহনা বনাই কমপ্লিট কৰিছে। ইয়াত ধূপকাঠিৰো প্ৰশিক্ষণ দিয়া হয়। আৰু আপোনালোকৰ যদি কিবা বস্তু প্ৰয়োজন হয় আমাৰ ইয়াতে ষ্টক কৰি ৰখা হয়। যদি প্ৰয়োজন হয় আপোনালোকে আমাৰ লগত যোগাযোগ কৰি বস্তুবোৰ ল'ব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। যদি পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটোলৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব।